বক্সলৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আৰু দেখিছে বতৰ কেনেকুৱা বেয়া, মানে বৰষুণ মোৰ এনেই ভালেই লাগে, কিন্তু ইমান ধাৰাসাৰ বৰষুণ দি থাকিলে সঁচাকৈ বৰ আমনি লাগে। কাপোৰ শুকোৱাত যে কিমান কষ্ট, যিহেতু এতিয়া বিহু বতৰ হৈছে, কাপোৰ কানি ধুবলৈ হৈ গৈছে, কিন্তু বতৰৰ কাৰণে একো কাপোৰ ধুব পৰা নাই। আৰু আপোনালোকো চাগে বিহুৰ কাৰণে সাজু হৈছে, পিঠা পনা বনাইছে। মই বনোৱা নাই, বনাম আৰু লাহেকৈ, টাইম আছে। আৰু বহুত দিন মই ব্লগ বনোৱা নাছিলোঁ, সেইকাৰণে মই ভাবিলোঁ আজি এটা মই ভিডিঅ' বনাওঁ সৰু তো আপোনালোকে চাই থাকক মই কি কৰোঁ এই বৰষুণ বতৰত। তেন্তে আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ব'লক। এয়া মই আহি গ'লোঁ পাকঘৰলৈ চাহ বনাবলৈ। মোৰ চাহ কাপেৰে মোৰ দিনটো ৰাতিপুৱা ষ্টাৰ্ট হয়, মই ফ্ৰেছ হৈ যাওঁ। আৰু মই ইমানে চাহ ভাল পাওঁ, চাহ লভাৰ। মোৰ দিনটোত যিমানবাৰ চাহ কফি দিয়ক মই খায়ে থাকিম। এয়া চাহকাপ খাই লওঁ, তাৰ পৰাই লাহেকৈ মই ঘৰৰ কাম ষ্টাৰ্ট কৰোঁ। আগে পেট পূজা, তাৰ পৰা ঘৰ চৰ কাম বাকীবোৰ। এয়া মই চাহ তাহ খাই পিনে এতিয়া মই কামত লাগি যাব লাগিব। এয়া বৰষুণ অকণমান কমিছে, কিন্তু অৱস্থা চাওক। এয়া চাওক, পানী বৈ চাফা কৰিব লাগিব এতিয়া। এয়া মই আহি গ'লোঁ পাকঘৰলৈ, চাওঁ কি বনাওঁ। ব্ৰেকফাষ্টত আছে কালিৰ ভাত। এতিয়া মই ভাবিছোঁ ফ্ৰাইড ৰাইচ বনাই দিওঁ, ঘৰত খাই ভাল পায় সেইকাৰণে। আৰু মই তাৰ কাৰণে লৈছোঁ কেপচিকাম, আৰু এটা আলু কাটি লৈছোঁ, এটা বিন আছে, আৰু সৰু সৰু পিঁয়াজ, ঘৰৰে পিঁয়াজ হয়, বাৰী পিঁয়াজ। আৰু মই আপোনালোকক কৈ থাকোঁ, ব্ৰেকফাষ্টটো হ'লে আপোনালোকে সোনকালে কৰিব, তেতিয়া আপোনাৰ দিনটো পূৰা ধুনীয়াকৈ যাব। ব্ৰেকফাষ্ট দেৰিকৈ কৰিলে আপোনাৰ দিন বেয়া হ'ব, কাম কৰিবলৈ আপোনাৰ এলেহুৱা ভাৱ হ'ব। সেইকাৰণে সোনকালে ব্ৰেকফাষ্ট কৰি ল'ব। এয়া মই তেল দিলোঁ, গৰম হ'ল, জলকীয়া এটা দি দিছোঁ, তাতে দিছোঁ তেজপাত, আৰু এতিয়া সৰু সৰু পিঁয়াজকেইটা মই ইয়াত দি দিম তেলতে। এয়া গ'ল পিঁয়াজকেইটা তেলত। এতিয়া ভালকৈ লৰাই পিনে মই যি ভেজিটেবল কাটি থৈছিলোঁ, আলু, বিন, কেপচিকাম, এইবোৰ কেপচিকামখিনি অলপ পাছত দিওঁ। আলু আৰু বিনখিনি মই আজি দি লওঁ, ভাজি লওঁ। আপোনালোকে যি ভেজিটেবল দিব পাৰে। এতিয়া দিম সোৱাদ অনুযায়ী নিমখ, আৰু মই হালধি দিয়া নাই ইয়াত। চয়া চচ অকণমান দি দিছোঁ কালাৰৰ কাৰণে। এয়া চয়া চচ দিয়াৰ পিছত ভালকৈ অকণমান লৰাই লওঁ। তাৰ পৰা আলুখিনি অকণমান সিজু হৈছে, তাতে মই এতিয়া কেপচিকামখিনি দি দিছোঁ। কেপচিকামখিনি বেছি নিসিজালেও হ'ব, অলপ কেঁচা কেঁচা থাকিলে মই ভাল পাওঁ, সেয়ে মই অলপ দেৰিকৈ দি দিছোঁ। আৰু এতিয়া সেয়া হৈ গৈছে, ভাতখিনি এতিয়াও মই দি দিছোঁ। এতিয়া গোটেইখিনি ভাজি আৰু ভাতখিনি ভালকৈ মই মিলাই ভাজি লওঁ। আৰু ভাতখিনি যেতিয়া সিজু হয়, অলৰেডি এনেও সিজাই হয়, তথাপিও সিজা হোৱাৰ পাছত তাত মই অকণমান ঘি দি দিছোঁ। ঘি দিলে অকণমান গোন্ধটো ভাল আহে, সেইকাৰণে মই দি দিছোঁ। বাছ হৈ গ'ল, বহুত চিম্পুল হয় এইটো। এয়া হৈ গ'ল মোৰ ফ্ৰাইড ৰাইচ। বাছ এতিয়া মই খাওঁগৈ। এতিয়া মই ফ্ৰাইড ৰাইচখিনি লৈ পিনে বাহিৰত গৈ খাওঁগৈ। বাহিৰৰ নাজাৰা চাই খাই লওঁ। বাহিৰত বহি খাই মোৰ ভাল লাগে কেতিয়াবা এনেকৈ। বাহিৰৰ নাজাৰা চাই মই পূৰা খানা এনজয় কৰিছোঁ। ব্ৰেকফাষ্ট দেখিছেনে, 3টা হাঁহ পূৰা গা ধুই আছে, বৰষুণ যিহেতু দি আছে। সিহঁতকে চাই খাইছোঁ, আৰু মানুহ চাই হাঁহ চাই। এয়া মই ব্ৰেকফাষ্ট কৰি হৈ গ'ল, কাম চাম কৰি গা ধুই মই এতিয়া পূজা ঘৰলৈ আহিছোঁ। সেয়া অকণমান গোঁসাই ঘৰত মই চাকি বন্তি জ্বলাইছোঁ। এয়া মই ধূনা দিছোঁ দিনতে, পিছবেলা দিয়ে, সন্ধিয়া সময়ত ধূনা দিয়ে, কিন্তু মই আজি আগবেলাই দি দিলোঁ, কাৰণ মই পিছবেলা টাইম নাপাওঁ। সেইকাৰণে মই এতিয়া দি দিছোঁ। আৰু এনেও ডাৱৰীয়া বতৰ, ঘৰটো কিবা লাগি গৈছে, সেইকাৰণে গাইজ মোৰ আজৰি হৈ গ'লোঁ। চাকি তাকি ধূপ চুপ জ্বলাই, ধূনা মই এতিয়াই জ্বলাই দিলোঁ, কাৰণ পিছবেলা মোৰ টাইম নাথাকে, মানে পাহৰি যাওঁ। সেইকাৰণে ভাবিলোঁ এতিয়া লগাই দিওঁ, কাৰণ এতিয়া ডাৱৰীয়া বতৰকৈ গোন্ধ আহিছে, সেইকাৰণে মই অকণমান ধূনা দি দিলোঁ। আৰু এতিয়া মই যাম বজাৰ মানে মই এতিয়া ফাৰ্মাচী যাব আছে, মেডিচিন কেইটামান আনিবলৈ। বৰষুণ দি আছে, তথাপিতো যাব লাগিব, মেডিচিন কেইটা ইম্পৰ্টেণ্ট, বৰষুণ বাদ দিব লাগিব। তো মই আগে মেডিচিনবোৰ লৈ আনো, তাৰ পৰা ঘৰলৈ আহি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক।
এয়া মই ঘৰলৈ আহি গ'ল। ঘৰলৈ আহি পাকঘৰত চেক কৰিছোঁ হোৱাইটাইনো কি বনাইছে। দুপৰীয়া খানা কাৰণে বনাইছে বেঙেনাৰ পিটিকা, দাইল আছে, আকৌ বেঙেনা ফ্ৰাইও আছে আৰু ভাজি আছে। হেল্ল' গাইজ, দুপৰীয়া ভাত খাই আৰু ভিডিঅ' বনোৱা নহ'ল। এয়া হৈছে ৰাতিৰ ভিডিঅ'। ৰাতি মই বনাব লৈছোঁ চাহীৰ পনীৰ। তাকে মই ভাবিলোঁ আপোনালোকৰ আগতো অলপ শ্বেয়াৰ কৰোঁ। চাহীৰ পনীৰ বনাবলৈ কিছুমান বস্তু লাগে, যেনে কাজু। আমাৰ ঘৰত কাজু নাছিলে, সেইকাৰণে মই এয়া কাঠবাদাম, আলমণ্ড এয়াই ব্যৱহাৰ কৰিছোঁ। আৰু লৈছোঁ কষ্টুৰি মেথি আৰু পিঁয়াজ অকণমান সৰু সৰু কাটি লৈছোঁ। এয়া এবাটিমান ৰচুন আদা আছে আৰু মছলাত আছে লং, ইলাচি আৰু কেইটামান জালুক। বাছ ইমানখিনি হ'লে হৈ যাব। আৰু লৈছোঁ 1 কাপ গাখীৰ। আৰু এতিয়া মই কেৰাহী পাতি তাতে মই অকণমান ঘি দিছোঁ। ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে আপুনি, কিন্তু মই আজি ঘি ব্যৱহাৰ কৰিব মন কৰি ঘি দি দিলোঁ। এয়া তেজপাতো দি দিলোঁ, লগতে পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনি পেষ্ট কৰিলে বেছি ভাল, কিন্তু আমাৰ মিক্সাৰটো অকণ বেয়া হৈ আছে, সেইকাৰণে আমি পিঁয়াজখিনি কুটি কুটি লৈ পিনে তাতে অকণ পানী দি ঢাকি দি পিনে পিঁয়াজখিনি অলপ গলাই লৈছোঁ। পিঁয়াজখিনি অলপ গলি যোৱাত মই দিছোঁ এয়া কাজু পেষ্টখিনি, কাজু নহয় চৰি, কাঠবাদামৰ পেষ্টখিনি পিচি পিনে এয়া মই পিঁয়াজৰ লগত ভাজিছোঁ। এইখিনি এতিয়া অকণমান সিজাই পিনে হোৱাৰ পিছত মই ইয়াতে কষ্টুৰি মেথিখিনি দি দিছোঁ। এয়া আৰু অলপ ভাজিব লাগিব। তাৰপিছত গাখীৰখিনি দি দিলোঁ, সোৱাদ অনুযায়ী নিমখো দি দিছোঁ আৰু অকণমান চেনি আপোনালোকে দিব পাৰে। মই দি দিছোঁ, ভাল নাপালে নিদিব, কিন্তু মই ভাল পাওঁ সেয়া দি দিছোঁ। অকণমান ভালকৈ লৰাই পিনে এতিয়া এয়া উতল এটা আহি গৈছে, দেখিছেনে? ভৰকৈ উতল এটা আহিছে। সেই উতলখিনি আহোঁতেই এতিয়া আমি পনীৰখিনি দি দিব লাগিব। এয়া পনীৰখিনি দিয়া হৈ গ'ল। বাছ হৈ গ'ল। এতিয়া অকণমান লং, ইলাচি আৰু জালুক যিখিনি আমি খুন্দি থৈছিলোঁ সেইখিনিও দি দিম। বাছ আমাৰ চাহীৰ পনীৰ ৰেডি। একদম সঁচা কৈছোঁ গাইজ, খাবলৈ ইমানেই সোৱাদ হৈছে, একদম হোটেলৰ নিচিনা লাগিলে খাবলৈ। আৰু প্লিজ আপোনালোকেও বনাই খাবচোন এনেকৈ। বাৰিষা বতৰত কেতিয়াবা মন যায় ন অকণমান হোটেলৰ নিচিনা সোৱাদ পাবলৈ। এয়া আপোনালোকে বনাই খাব, একদম সহজ, একো বিশেষ বস্তু দিয়া নাই মই। আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।